গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি ব্লগ এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ বনোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি এনেই ডেইলি ব্লগ কিবা এটা বনাওঁ আৰু আজি মই কিবা এটা বনাম, সেইটো আপোনালোকক শ্বেয়াৰ কৰিম ৰেচিপিটো। আৰু মই অলপ বজাৰলৈ যাবলৈ আছে, বস্তু দুটা আনিবলৈ আছে, স্পেচিয়েল হয়। এতিয়া কৈ নিদিওঁ, ভিডিঅ'টো চাই যাব, দেখা পাব। আৰু মানে বহুত দিনৰ পৰা বস্তুটো ল'ম বুলি ভবা হৈছিলে, কিন্তু আজি ভাবিলোঁ লৈ লওঁ আৰু সেইকাৰণে। ঠিক আছে, তেতিয়াহ'লে মোৰ চেনেললৈ যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যিসকল অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহি পালোঁ বজাৰৰ পৰা। এতিয়া মই আহিছোঁ ওপৰলৈ কাপোৰ নিবলৈ। এই বতাহ মাৰিছে, গোটেই কাপোৰখিনি তলত পৰি গৈছে। বতৰটো দেখিছেনে ইমান ধুনীয়া আজি। সেই কাপোৰখিনি লৈ যাওঁ, তাৰপিছত খোৱা বনোৱাত লাগিব। সেয়া বজাৰৰ পৰা আনিছিলোঁ আইচক্ৰীম, খাই লওঁ। এইটো আমুলৰ হয়, য়াম্মি। ঠিক আছে, খাই লওঁ, তাৰপিছত পাকঘৰত যাব লাগিব, ভাত বনাব লাগিব, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া আহিলোঁ পাকঘৰত, বনাবলৈ লৈছোঁ। মাটন বনাম বুলি ভাবিছোঁ আজি। সেই মাটন অলপ আনিলোঁ বজাৰৰ পৰা। তাৰপিছত এতিয়া মই ভাতটো হৈ গ'ল, উখোৱা চাউলৰ ভাত। আৰু এতিয়া মই আলু, পিঁয়াজ এইখিনি কাটি লৈছোঁ মাটন বনাবলৈ। সেইখিনি পিঁয়াজখিনি মই অলপ ব্ৰাউন হোৱালৈকে এনেকৈ ভাজি ল'ম। এইখিনি অলপ ভাজি লৈ তাৰপিছত ইয়াত মই পেষ্ট কৰি লোৱা মছলাখিনি দি দিম। যিহেতু মই এখন হাতে ভিডিঅ' কৰি আছোঁ, সেইকাৰণে অলপ দিগদাৰ হৈছে। সেইখিনি পেষ্ট কৰি লোৱা মছলাখিনি ইয়াত দি দিছোঁ এনেকৈ। তাৰপিছত ইয়াত মই নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি দি লৈছোঁ। দি লৈ এইখিনি ভালকৈ ভাজি লৈছোঁ। তেলটো উলিয়ালৈকে অলপ সময় ভাজি ল'ব লাগিব ল' ফ্লেমত। এতিয়া মই এইখিনি বিলাহীখিনি দি দিছোঁ। ইয়াত বিলাহীখিনি গলালৈকে অলপ ভাজিম আকৌ। ইয়াতে মই এতিয়া মাংসখিনি দি দিছোঁ। এইখিনি মাটন হয়। তাৰপিছত ইয়াৰ লগতে আলুখিনি দি মই ইয়াত এইখিনি ভালকৈ ভাজিম, অলপ সময় ভাজিব লাগিব। মই এখন হাতে মোবাইলটো লৈ আছোঁ কাৰণে অলপ দিগদাৰ হৈছে। এইখিনি মই ভালকৈ ভাজি লওঁ। আৰু লগতে মই কাপোৰ অলপ ধুবলৈ আছে। সেইখিনি মানে বতৰটো ৰাতিপুৱা অলপ বেয়া আছিলে, সেইকাৰণে কাপোৰখিনি নুধুলোঁ, এনেকৈ তিয়াই থৈ দিলোঁ। এতিয়া মেচিনত দিবলৈ লৈছোঁ। সেইখিনি ধুই লওঁ। লগতে মাংসটো এনেকৈ ফ্ৰাই কৰি আছোঁ এনেকৈ। আৰু ইয়াকে মই 10 মিনিটমান এনেকৈ মানে ভাজি থাকিম। ভাজি লাষ্টত মই এইখিনি অলপ মানে প্ৰয়োজনীয় গ্ৰেভিটো আপোনালোকৰ নিজৰ কথা যিমান দিয়ে, তাতে মই পানী অলপ এড কৰি তাৰপিছত মই কুকাৰত দি দিম। কুকাৰত দি দুটামান চিটি মাৰি দিম, যিহেতু মটন হয় সেইকাৰণে কুকাৰত দি কিনে দুটামান হুইচেল মাৰি দিলে অলপ ভাল হয় আৰু খাবলৈ। সেইকাৰণে চাব বাৰু, চাই যাব। আৰু খাই বাৰু জনাম আপোনালোকক কেনেকুৱা লাগিলে। আৰু আপোনালোকেনো কেনেকৈ বনায় মাটনটো কমেণ্টত জনাবচোন। সেইখিনি এতিয়া মই ভাজি হৈ গৈছে। এইখিনি মই ভাজি হৈ গ'ল। এতিয়া মই এইখিনি কুকাৰত দিম। কুকাৰত দি অলপ পানী দিম। পানী দি কিনে এইখিনি চিটি মৰাম, 2-3টা চিটি মৰাম। তাৰপিছত ৰেডি হ'ব আৰু। চৰি, মই আৰু এটা বস্তু ক'বলৈ পাহৰিলোঁ। ইয়াত মই অলপ জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু অলপ ধনিয়া পাউডাৰ এড কৰিলোঁ। বেছি নহয়, 1 চামুচকৈ। যিহেতুকে মই জিৰা ধনিয়া সেইখিনি মানে গোটা জিৰা ধনিয়াখিনি ইয়াত হেৰি কৰি দিলোঁ, পেষ্ট কৰি দিছোঁ। সেইকাৰণে মই ইয়াত কমকৈ ইউজ কৰিছোঁ। আৰু এতিয়া মই কুকাৰত এইখিনি দি লৈ পানী দি তাৰপিছত বইল কৰি দিম। তাৰপিছত আৰু খোৱা সময়ত একেবাৰে দেখুৱাম আপোনালোকক। গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি ব্লগটো কণ্টিনিউ কৰা নহ'ল, দেৰি হৈ গ'ল ৰাতি। এতিয়া আকৌ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি বজাৰলৈ যাবলৈ ওলাইছোঁ।
বজাৰলৈ যাওঁ কিবা কিবি অলপ সেই বস্তুটো বজাৰৰ পৰা আনিলোঁ মটন বনোৱাটো আপোনালোকক দেখালোঁ এতিয়া ভাবিলোঁ যিটো স্পেচিয়েল বস্তু আনিছিলোঁ সেইটো আপোনালোকক দেখাওঁ ঠিক আছে তেনেহ'লে মোৰ নহয় কিন্তু দেই চাওক বাৰু পিছত কম এইটো হয় বস্তুটো এইটো ভিভো V20 হয় এইটো ল'লোঁ এইটো মোৰ নহয় আমাৰ মিষ্টাৰৰ এইটো কেনেকৈ খোলে এইটো মোবাইলটো ক'ত মোবাইলটো উলিয়াই থৈ দিছা মানে মোবাইলটো আগতীয়াকৈ উলিয়াই পিনি থৈ দিছে আৰু এইটো কালাৰটো ছানছেট মেলোডি হয় V20 এইটো লেটেষ্ট মডেলটো হয় বহুত ভাল দেখিলোঁ এইটো সেইকাৰণে এইটোকে লৈ লোৱা হ'ল তাৰপিছত জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে ফোনটো ঠিক আছে তেনেহ'লে আৰু এতিয়া ঠিক আছে তেনেহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া হ'লে আপোনালোকে বৰ পাব আৰু আশা কৰোঁ আপোনালোকে চাই ভালে পালে ভিডিঅ'টো আকৌ নতুনকৈ কিবা ভিডিঅ' বনাম বুলি মই ভাবিছোঁ আশা কৰোঁ আপোনালোকে মোক সহায় কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ঠিক আছে তেনেহ'লে তেতিয়ালৈকে বাই বাই